হেল্ল' হাই নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালেই বাৰু আজি মই আপোনালোকৰ ওচৰলৈ মেংগো শ্বেক লৈ আহিছোঁ আৰু এয়া মই এটা মেংগো লৈছোঁ এইটো মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু মই এইটো এটা মেংগো দিয়ে বনাম মই মেংগো শ্বেক আহকচোন তেতিয়াহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া মই মেংগোটো মানে আমটো এনেকৈ প্ৰথমে কাটি ল'ব লাগিব ইয়াৰ ভিতৰৰ অংশখিনি উলিয়াই ল'ব লাগিব আৰু মই যিদৰে মেংগো শ্বেক বনাব লাইছোঁ একদম পূৰা ক্ৰিমি হয় এনেকৈ পূৰা ফ্লাফি আৰু ক্ৰিমি টাইপৰ হয় শ্বেকখিনি চাই থাকক তেতিয়াহ'লে কেনেকৈনো বনাওঁ আৰু এয়া প্ৰথমে মই আমটো এনেকৈ কাটি পেলাই উলিয়াই লৈছোঁ ইয়াৰ ভিতৰৰ অংশখিনি আৰু এয়া চাওক এনেকৈ কাটি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে ডাইৰেক্ট বাকলিটো এৰুৱাই পেলাই চকলকৈ কাটি ল'লেও হয় কিন্তু বেছি পকা আম হ'লে এনেকৈ কাটিলে ভাল হয় কাৰণ নহ'লে বাকলিটো এৰুৱাওঁতে যেতিয়া বেছি পকা আমটো আমি বাকলি এৰুৱাওঁ তাৰ লগতে গোটেইখিনি এৰাই গুচি আহে মানে তেনেকৈ অলপ অসুবিধা হয় সেইকাৰণে ডাইৰেক্ট বাকলিৰ সৈতে কাটি এইদৰে কাটি ল'ব আৰু মই এয়া গোটেইখিনি লৈ লৈছোঁ আৰু এতিয়া আমাক কি লাগিব এয়া তাকে দেখুৱাব লৈছোঁ এয়া হৈছে আম আৰু এইফালে লৈছোঁ এয়া চেনি আৰু এইখিনি গাখীৰ লৈছোঁ এয়া গৰম কৰা গাখীৰ আৰু পূৰা ঠাণ্ডা হ'ল গৰম কৰি উতলাই লোৱা গাখীৰ আৰু এয়া ঠাণ্ডা কৰি লৈছোঁ আৰু এয়া কেইটামান আইচ কিউব লৈছোঁ এয়া আইচ কিউব লাগিবই এয়া লৈছোঁ আইচ কিউব আৰু এতিয়া এয়া মিক্সি জাৰ এটা লৈ লৈছোঁ ইয়াত প্ৰথমে মই লৈ লোৱা আমখিনি ঢালি ল'ম আৰু এতিয়া দিম চেনি আৰু চেনি আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব মিঠাটো কম বেছি কৰিব পাৰে মই ইয়াৰ অলপ এনেকৈ দিলোঁ আৰু অলপ ৰাখি থলোঁ কাৰণ লাগিলে বেছি মিঠা হ'লেও ইমান ভাল নালাগে সেইকাৰণে মই এইখিনিয়ে যথেষ্ট বুলি ভাবিলোঁ আৰু এইখিনিয়ে দিছোঁ আৰু এতিয়া দিম এয়া গাখীৰ খুব সহজতে বনাব পাৰে এনেকৈ বনালে আৰু এয়া গাখীৰ মই এতিয়া আধা দিছোঁ আৰু বাকী আধাখিনি থৈ দিছোঁ এইখিনি পিছত দিব লাগিব আৰু এতিয়া এইখিনি মই মিক্সিত ব্লেণ্ড কৰি ল'ম এয়া চাওক এইখিনি প্ৰথমে মই মিক্সিত মাৰি ল'লোঁ আৰু এয়া এনেকুৱা হৈ পৰিছে আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ কিমান ঠিক হৈছে পেষ্টটো আৰু এতিয়া দিছোঁ এইখিনি যিখিনি গাখীৰ ৰাখি থৈছিলোঁ আধা তাৰ গোটেইখিনি দি দিলোঁ আৰু এতিয়া দিম আইচ কিউব কেইটা আৰু এতিয়া ঢাকনিখন লগাই আকৌ এবাৰ এইখিনি মিক্সিত মাৰি ল'ম এয়া চাওক মিক্সিত মাৰি ল'লোঁ এইখিনি কেনেকুৱা হৈছে দেখিছেনে এতিয়া মই আপোনালোকক আকৌ দেখুৱাই দিছোঁ এইবাৰ পেষ্টটো কেনেকুৱা হৈছে পূৰা ক্ৰিমি লাগিছে নহয়নে এতিয়া মই আকৌ অকল এইবাৰ দিছোঁ আকৌ আইচ কিউব এতিয়া মই এইখিনি আকৌ মিক্সিত মাৰি ল'ম এয়া চাওক হৈ গ'ল জাষ্ট 3টা ষ্টেপত মই এইখিনি বনালোঁ আৰু এয়া দেখিছেনে এয়া ৰেডি হৈ গ'ল আৰু মই এয়া গিলাচ দুটাত লৈ পেলাই এনেকৈ ঢালি লৈছোঁ আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু পূৰা ক্ৰিমি লাগিছে ক্ৰীমৰ নিচিনা ফ্লেভাৰটো আহিছে এয়া এইখিনি গোটেইখিনি ঢালি ল'লোঁ দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু এতিয়া মই অকণমান চামুচ এখনেৰে ওপৰৰ পৰা লৰাই দিছোঁ
আৰু এয়া এতিয়া ছাৰ্ভ কৰাৰ টাইমত ইয়াত দিছোঁ আইচ কিউব এটা এটা, মানে এনেকৈ বৰফৰ টুকুৰা এটা এটা দি দিব। আৰু এইফালে মই তাৰ আমখিনিৰ পৰা এনেকৈ আমৰ টুকুৰা কেইটামান ৰাখি থৈছিলোঁ, আৰু এনেকৈ ছাৰ্ভ কৰাৰ টাইমত এনেকৈ আমৰ টুকুৰা মই দুটা দুটা দিছোঁ। এনেকৈ দিলে দেখিবলৈও ভাল হয় আৰু খায়ো ভাল লাগে। আৰু এয়া আমাৰ মেংগ' শ্বেক ৰেডি হৈ গ'ল। কিমান কম সময়ৰ ভিতৰত মেংগ' শ্বেক বনালোঁ দেখিলেনে বাৰু? আপোনালোকে এনেকৈ বনাই খাই চাব। আৰু মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। আজিলৈ বাই বাই। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।